নমস্কাৰ বিদ্যাদৌজ চেনেলটোৰ এটি এটা প্ৰথম ভিডিঅ' হয় যাৰ জৰিয়তে মই আপোনালোকক ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনছ অনুপাত আৰু সমানুপাতৰ কিছুমান লাগতিয়াল কনচেপ্ট আৰু ইয়াৰ ওপৰত আধাৰিত কিছুমান কুৱেশ্যনৰ বিষয়ে মই কেইটামান ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। তো এই ভিডিঅ'টোত আমি বিশেষকৈ ৰেচিঅ' বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। ৰেচিঅ'নো কি হয়, ৰেচিঅ'ৰ যোনবিলাক কনচেপ্ট আমাৰ কম্পিটিটিভ এক্সামবিলাকত খুব দৰকাৰী হয়, তো সেইবিলাক আমি বুজিবলৈ ইয়াত চেষ্টা কৰিম। ৰেচিঅ' যাক আমি অনুপাত বুলি কওঁ, বিশেষকৈ আমি A/B বা A:B বুলি আমি অনুপাতবিলাক লিখোঁ আৰু আমি কওঁ। তো A:B এটা আমি অনুপাত বুলি কেতিয়া ক'ম, যেতিয়া সেই A আৰু B দুইটাই ছেইম টাইপৰ হ'ব। মানে ছাপ'জ মই যদি ল'ৰা আৰু ছোৱালীৰ কথা কৈছোঁ, তেতিয়াহ'লে ল'ৰা আৰু ছোৱালী ল'ৰাৰ সংখ্যা হ'ব লাগিব আৰু ছোৱালীৰ সংখ্যা হ'ব লাগিব, মানে দুইটাৰে সংখ্যা হ'ব লাগিব, তেতিয়াহে আমি সিহঁতক অনুপাত বনাব পাৰিম সিহঁতৰ পৰা। ছাপ'জ যদি মই যেনেকৈ ক'লোঁ যে আলু 2 কেজি আৰু বিলাহী 3 কেজি, তো দুইটাৰে যোনটো ইউনিট হয় বা একক, সেইটো আমাৰ সমান হ'ব লাগিব বা একেই হ'ব লাগিব, তেতিয়াহে আমাৰ অনুপাতত নিবলৈ সুবিধা হয় আৰু আমি অনুপাতত নিবলৈ পাৰোঁ। কিন্তু আমি যেতিয়া কেজি বা গ্ৰামতো এটা বস্তু ছাপ'জ আমাৰ কেজিত আছে আৰু এটা বস্তু আমাৰ গ্ৰামত আছে, তেতিয়াও আমি তাক একে অনুপাতলৈ নিব পাৰিম, কিন্তু প্ৰথমতে আমি তাৰ ইউনিটটো ছেইম কৰি ল'ব লাগিব। যোনটো কেজি আছে কেজিটো গ্ৰামত নিব লাগিব, নহ'লে গ্ৰাম যোনটো আছে গ্ৰামটো আমি কেজিলৈ আনিব লাগিব। যদি মই চাওঁ তেনেহ'লে মই ছাপ'জ ধৰি ল'লোঁ A আৰু B দুটা, আমাৰ দুটা বস্তু আছে, মই সিহঁতৰ ৱেইটটো ছাপ'জ কৈছোঁ, ইয়াৰ 7 কেজি আৰু ইয়াৰ 8 কেজি। তো মই যোনটো আমাৰ অনুপাত পাইছোঁ মই ইহঁতক ধুনীয়াকৈ মই অনুপাতলৈ 7:8 বুলি আমি লিখিব পাৰিম ইয়াক, কাৰণ দুইটাৰে কেজি আছে, কেজি কেঞ্চেল গুচি যাব, তেতিয়া আমি ইয়াত এটা ধুনীয়া ৰেচিঅ' বা অনুপাত আমি পাম ইয়াত। কিন্তু যদি 7 কেজি আছে আৰু 8 গ্ৰাম আছে, তেতিয়া আমাৰ ইয়াত প্ৰথমতে আমি এটা কৰিবলগীয়া কাম হ'ব যে আমি কেজিটো গ্ৰামলৈ নিব লাগিব, নহ'লে গ্ৰামটো কেজিলৈ নিব লাগিব, তেতিয়াহে আমি ইহঁতত ধুনীয়াকৈ আমি এটা ৰেচিঅ' বনাব পাৰিম। আদাৰৱাইজ আমি ইয়াক ৰেচিঅ' বনাব নোৱাৰোঁ। তো সেইটো কথা মন কৰিবলগীয়া, এইখিনি আমি শিকি অহা আগতে। তো এতিয়া আমি প্ৰপাৰ্টিজত কিছুমান প্ৰপাৰ্টিজ আছে, ৰেচিঅ' খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ হয়, সেইখিনি আমি জানিব লাগে, যোনখিনি দৰকাৰ হয় আমাৰ বিশেষকৈ। তো প্ৰপাৰ্টিজ বুলি ক'লে ছাপ'জ মই এটা ৰেচিঅ' লৈ ল'লোঁ A/B, বা আমি ইয়াক A:B বুলিও লিখিব পাৰোঁ। এনেকৈ লিখিলেও শুদ্ধ, এনেকৈ লিখিলেও শুদ্ধ। তো A:B আমি ছাপ'জ যদি 2:3 অনুপাতত আছে A:B, তেতিয়াহ'লে আমি যে ইয়াক Aৰ মান 2 হয় বা Bৰ মান 3 হয়, সেইটো বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। বাট ইয়াত এটা আমাৰ কনষ্টেণ্ট টাৰ্ম এটা, যোনটো মানে এটা আমাৰ ভেৰিয়েবল হিচাপে ইয়াত এটা টাৰ্ম এড হৈ থাকে বা মাল্টিপুল হৈ থাকে আমাৰ ইয়াত। তো ছাপ'জ মই ধৰি ল'লোঁ সেইটো K, তো Kটো 1ও হ'ব পাৰে, 2 হ'ব পাৰে, 3ও হ'ব পাৰে। তো Kটো যেতিয়া মাল্টিপুল হ'ব, 2 যদি Kৰ ভেলু 1 হয়, তেনেহ'লে 2 × 1 2, 3 × 1 3, 2:3 পাম আমি তেতিয়া। ছাপ'জ Kৰ মান যদি 2 হয়, তেতিয়াহ'লে 2 × 2 4, 3 × 2 6, আমি তেনেদৰে আমি ইয়াৰ ইকুইভেলেণ্ট ৰেচিঅ' আমি কিছুমান পাব পাৰোঁ। ছাপ'জ মই যদি Kৰ ভেলু 2 লৈ ল'লোঁ, 2 লৈ ল'লোঁ, তো ইহঁতি 2:2 4 মাল্টিপুল হৈ থাকিব, ইহঁতি 3:2 6, আমি এনেকৈ 4:6 এটা আমি ইয়াৰ A/Bৰ আমি এটা ইকুইভেলেণ্ট ৰেচিঅ' পাম। ঠিক তেনেকৈ ইহঁতি ডিভাইডো হৈ থাকিব পাৰে, 2/K বা 3/K। তো Kৰ ভেলুটো 1ও হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, এনি নাম্বাৰ কেন বি হিয়াৰ। তো তেতিয়াও আমি ইয়াত নতুন এটা ছাপ'জ Kৰ ভেলুটো 2 হয় বোলে, তেতিয়া আমি ওপৰত 1 পাম, ডিভাইড যদি হৈ থাকে, আৰু ইয়াত পাম আমি 1.5। তো এনেদৰেও আমি A:B ইকুইভেলেণ্ট ৰেচিঅ' মাল্টিপুল হিচাপে বা ডিভাইড হিচাপে আমি পাব পাৰোঁ। ইয়াৰ পিছত সেইখিনি আমাৰ বেছিক কনচেপ্ট হয়, আমি জানিব লাগে যোনখিনি। ছাপ'জ মই এটা ৰেচিঅ' লৈ আপোনালোকক দেখাই দিম এতিয়া।
ছাপ'জ মোৰ লগত 4:6 এটা ৰেচিঅ' হয়, ইয়াৰ এফালে মই মাল্টিপুল কৰি যোনখিনি পাম, এফালে মই ডিভাইড কৰি যোনখিনি পাম। তো 4:6ৰ লগত মই 4ৰ লগত ছাপ'জ 3 মাল্টিপুল কৰিছোঁ আৰু 6ৰ লগত 3 মাল্টিপুল কৰিছোঁ। তো 4 × 6 12 পাম আৰু 6 × 3 মই ইয়াত 18 পাম। তো 12:18 এটা 4:6ৰ ইকুইভেলেণ্ট ৰেচিঅ' হয়। তো আমি দুইটাৰ অনুপাত সমান বুলিয়ে ক'ব পাৰোঁ, কিন্তু ইয়াৰ নাম্বাৰকেইটা ডাঙৰ হ'ব পাৰে, ইয়াৰ সৰু হ'ব পাৰে, কিন্তু দুইটাৰ একেই বুজায়, আমাক অনুপাতটো আমাক একেই বুজায়। ঠিক তেনেকৈ ইয়াত যদি মই ডিভাইড কৰোঁ 2 দি, ইয়াত ডিভাইড কৰিলোঁ, ইয়াত ডিভাইড কৰিলোঁ, তো 4ক যদিকা ডিভাইড কৰোঁ 2য়ে 2 পাম আৰু 6ক যদিকা 2য়ে ডিভাইড কৰোঁ 3 পাম। তো 4:6ক আমি 2 দি ডিভাইড কৰিও আমি এটা ৰেচিঅ' পালোঁ 2:3। 2:3টো 4:6ৰ এটা ইকুইভেলেণ্ট ৰেচিঅ' হয়। 2:3, 4:6 আৰু 12:18 যোনটো আমি পালোঁ, এই গোটেই তিনিটা আমাৰ ইকুইভেলেণ্ট ৰেচিঅ' হয়। দুইটা মানে গোটেইকেইটা একেই বুজাইছে আমাক। সেইটো কথা খুব ইম্পৰ্টেণ্ট হয়, জানিবলগীয়া। ইয়াৰ পিছত কিছুমান ৰেচিঅ' আমি বিশেষকৈ জানিব লাগে, যেনেদৰে ডাপ্লিকেট ৰেচিঅ' বুলি আমাৰ এটা আছে। ডাপ্লিকেট ৰেচিঅ' A:B এটা ৰেচিঅ' হয় ছাপ'জ। তো ডাপ্লিকেট ৰেচিঅ'ত আমি কি কৰোঁ, আমি A আৰু B দুইটাকে স্কোৱাৰ কৰি দিওঁ, মানে বৰ্গ কৰি দিওঁ। A বৰ্গ B বৰ্গ কৰি দিওঁ, তেতিয়া আমি ইয়াত নতুনকৈ এটা ৰেচিঅ' পাওঁ, যোনটো নেকি A আৰু Bৰ A:B সমান নহয়। সমান বুলি কেতিয়াও নক'বা এইটো আমি ইয়াৰ ডাপ্লিকেট ৰেচিঅ' বুলিহে ক'ম। ছাপ'জ মই এটা নাম্বাৰ ল'লোঁ 2:3 এটা ৰেচিঅ' হয়। তো ইয়াৰ ডাপ্লিকেট ৰেচিঅ' কি পাম, 2 স্কোৱাৰ 3 স্কোৱাৰ 4 ডিভাইডেড বাই 9। এইটো ইয়াৰ ডাপ্লিকেট ৰেচিঅ' হয়, ইকুইভেলেণ্ট ৰেচিঅ' নহয় কিন্তু। ঠিক তেনেকৈ আমি ছাব ডাপ্লিকেট ৰেচিঅ' পাম। ছাব ডাপ্লিকেট ৰেচিঅ'টো A:B ৰুট হয়, বা ৰুট অভাৰ A/B, বা আমি ইয়াক যদি ব্ৰেক কৰি দিওঁ ৰুট অভাৰ A পাম ওপৰত আৰু তলত ৰুট অভাৰ B পাম। এক্সাম্পল হিচাপে মই এটা ৰেচিঅ' ল'লোঁ 9/16, ইয়াক মই ৰুট অভাৰ কৰি দিম 9 ডিভাইডেড বাই 16 ৰুট অভাৰ 9 ৰুট অভাৰ 16। তো যদি আমি 9ৰ বৰ্গমূল চাওঁ, এইটো আমি বৰ্গমূল চিন বুলি কওঁ। 9ৰ বৰ্গমূল হৈছে 3 আৰু 16ৰ বৰ্গমূল হৈছে 4। তো তেতিয়া আমি ইয়াৰ 9:16 বা 9 অনুপাত 16ৰ আমি ছাব ডাপ্লিকেট ৰেচিঅ'টো কি পাম, 3:4 পাম। এইটো সমান নহয় দেই, এইটো আমি ইয়াৰ ছাব ডাপ্লিকেট ৰেচিঅ' বুলি ক'ম। এইখিনি জনাৰ পিছত আমি ট্ৰিপ্লিকেট ৰেচিঅ' বুলিও এটা পাম। ট্ৰিপ্লিকেট ৰেচিঅ'টো হৈছে য'ত আমি যেনেদৰে আমি ডাপ্লিকেট ৰেচিঅ'ত বৰ্গ কৰিছিলোঁ, ঠিক তেনেদৰে ট্ৰিপ্লিকেট ৰেচিঅ'ত আমি কি কৰি দিওঁ, ইয়াৰ আমি ঘন কৰি দিওঁ বা কিউব কৰি দিওঁ। A³ ডিভাইডেড বাই B³। ছাপ'জ মই একে আমাৰ আগৰ নিচিনা এটা নাম্বাৰ ল'লোঁ 2:3। তো ইয়াৰ মই ট্ৰিপ্লিকেট ৰেচিঅ'টো পাম 2³ আৰু এফালে তলত পাম 3³ মানে 2³ মানে কি হৈছে, 2 আমাৰ 2 তিনিটা মাল্টিপুল হৈ আছে, 2 × 2 × 2 × 2। তো 2 × 2 × 2 কৰিলে আমি ইয়াত 8 পাম আৰু 3 × 3 × 3 কৰিলে আমি ইয়াত পাম 27। তো 3³ মানে 27। তো আমি 2:3 ট্ৰিপ্লিকেট ৰেচিঅ'টো পালোঁ 8:27 বা 8/27 পালোঁ আমি। ঠিক তেনেদৰে আমি ছাব ট্ৰিপ্লিকেট ৰেচিঅ' পাম। ছাব ট্ৰিপ্লিকেট ৰেচিঅ'টো যেনেদৰে আমি ছাব ডাপ্লিকেট ৰেচিঅ' পাইছিলোঁ, তেনেদৰে আমি ছাব ট্ৰিপ্লিকেট ৰেচিঅ' পাম। ছাব ট্ৰিপ্লিকেট ৰেচিঅ' A:B ইয়াৰ ছাব ট্ৰিপ্লিকেট ৰেচিঅ'টো হ'ব কিউব ৰুট অফ A:B বা ঘনমূল বুলি আমি যাক কওঁ। তো মই যদি এইটো ব্ৰেক কৰি দিওঁ, কিউব ৰুট A কিউব ৰুট B। তো মই যদি এটা এক্সাম্পল লওঁ, ছাপ'জ মই এটা এক্সাম্পল ল'লোঁ 8/125। এইটো চাই মেলি মই লৈছোঁ। যদি মই ইয়াত ছাব ট্ৰিপ্লিকেট ৰেচিঅ'টো চাওঁ, তেনেহ'লে
8/125 কিউব ৰুট হয় এইটো, যাৰ ঘনমূল আমি উলিয়াব লাগিব। তো 8ৰ ঘনমূল কি হয় 2, কাৰণ 2 আমি মাল্টিপুল কৰিলে তিনিটা মাল্টিপুল কৰিলে আমি 8 পাওঁ। ঠিক তেনেদৰে আমি 125ৰ কিউব ৰুট বা ঘনমূল হ'ব আমাৰ 5। তো আমি ইয়াৰ পৰা পাই গ'লোঁ চাব ট্ৰিপ্লিকেট ৰেচিঅ'। তো এইখিনিয়ে আজি আমাৰ ৰেচিঅ' বিষয়ে জানিবলগীয়া কিছুমান বিশেষ টাৰ্মছ বা প্ৰপাৰ্টিজ আৰু ইয়াৰ কিছুমান কনচেপ্ট। তো আমি নেক্সট ভিডিঅ'টিত আমি প্ৰপ'জনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তো ইয়াকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ। তো যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ আগৰ নেক্সট ভিডিঅ'খিনি চাই থাকিব। থেংক ইউ।